বিষয় তাৰ পৰাই বিভূতি মোহন হাজৰিকাই ভবাৰ আৰম্ভ কৰিলে। নুপুৰ বাজিছে দুবৰি তৃঞ্জুন নুপুৰে উপাদেচোন মজিয়াত শুনাচোন। পৰিয়ালৰ সকলো সদস্যই শোকস্তব্ধ। এনেকৈ শহুৰৰ ঘৰতে থাকিবা নে ঘৈণীয়েক লৈ যোৱাৰ ব্যৱস্থাও কৰিবা? কি এইটো? ব্ৰহ্মাস্ত্ৰ। ভালকে কবানে? কবিৰাজী ঔষধ তোমাৰ কাৰণে বহুত কষ্ট কৰি বিচাৰি আনিছো। ইয়াৰ এটোপালেই যথেষ্ট। আপোনাক ভাল খবৰটো দিয়াই নাই নহয়। বোৱাৰী মাক হবলৈ ওলাইছে। হয় নেকি? তেতিয়াহ'লে আপোনালোকৰ তালৈ এবাৰ যাব লাগিব। আহিবচোন, আহিব এবাৰ। ঠিক আছে। ইমান দিন হ'ল আমাৰ ঘৰলৈ অহাই নাই। এতিয়াতো বোৱাৰীৰ যত্ন ভালদৰে ল'ব লাগিব। এতিয়া বোৱাৰীৰ যত্ন ল'ব লাগিবতো। নহ'লে কেনেকে হ'ব? আপোনাৰতো নাতি আহি আছে। এইখিনি সময়ত বোৱাৰীক বৰ বেছিকৈ কাম বন কৰি থাকিবলৈ নিদিব। তাকেইতো। কওকচোন কওক। এনেকে ক'লে মই মনত ৰাখিব নোৱাৰিম দেই। মই লিখি ল'ব লাগিব। আপুনি অকণমান হোল্ড কৰকচোন। মই ৰুমলৈ গৈ আছো, ৰ'ব লিখি ল'ম। তই এতিয়া দেউতা হ'বলৈ ওলাইছ, গতিকে তোৰ দায়িত্ব বহুত বাঢ়ি যাব। সেয়ে তই এতিয়াৰে পৰা নিজকে সাজু কৰ। তই যেতিয়া মাৰৰ গৰ্ভত আছিলি তেতিয়া মই কামৰ খাতিৰত বাহিৰত থকা কাৰণে মাৰৰ বিশেষ যত্ন ল'ব পৰা নাছিলো, কাৰণ মই কামকহে গুৰুত্ব দিছিলো।
কামো জৰুৰী, কিন্তু এইখিনি সময়ত পত্নীৰ যত্ন লোৱাটো সমানেই জৰুৰী। কাৰণ এই সময়ত নাৰী এগৰাকীয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়, কিন্তু গিৰিয়েক লগত থাকিলে সেই সমস্যাবোৰ আঁতৰ নহলেও পত্নীগৰাকীয়ে বহুত সকাহ পায়। মোৰ ফালৰ পৰা মই সম্পূৰ্ণ চেষ্টা কৰিম দেউতা, নুপুৰৰ যত্ন ল'বলৈ। আমাৰ নাতিটোক আমাৰ দুয়োৰে শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰো, কাৰণ আমাৰ শিক্ষাৰে সি কেৱল টকা ঘটিবলৈহে শিকিব। তাক কেৱল মাকৰ শিক্ষাৰেহে শিক্ষিত কৰিব লাগিব। একমাত্ৰ নুপুৰেই আছে এইখন ঘৰত, যিয়ে তাক মানৱীয় মূল্যবোধ শিকাব পাৰিব। মৰম, আদৰ, সন্মান এইবোৰক মই কেতিয়াও গুৰুত্ব দিয়া নাছিলো। এতিয়াহে বুজিছো এইবোৰ কিমান মূল্যৱান। ৰবা, মই তোমাৰ মূৰটো মালিচ কৰি দিওঁ। নালাগে মা, আপুনি কিয় ইমান কষ্ট কৰিব লাগে? এনেই ভাল হৈ যাব। একো কষ্ট নহয়, চাওঁ। নুপুৰ বাজিছে দুভৰিত ৰুণজুণ, নুপুচোন মজিয়াত শুনাচোন। নুপুৰ, তোমাৰ গা বেয়া লাগিছে নেকি? নাই, এনেই মূৰটো বিষাইছে। ৰবা, মই তোমাৰ মূৰটো মালিচ কৰি দিওঁ। নালাগে মা, আপুনি কিয় ইমান কষ্ট কৰিব লাগে? এনেই ভাল হৈ যাব। একো কষ্ট নহয়, চাওঁ। অকণমান ভাল পাইছানে? এতিয়া গাখীৰ গিলাচ খাই লোৱা। পদ্মিনী, ক'ত আছানো? এইফালে আহাচোন। দেউতাৰে অৰ্থনীতিৰ পৰা মোক বিচাৰি আছে, মই তেওঁৰ ওচৰলৈ যাবই পৰা নাই। তুমি কিন্তু গোটেই গাখীৰখিনি খাবা দেই। কি হলাই? একো নাই হোৱা, অকণমান কাটিছে। চাও ক'ত কাটিছে? ইমান বেয়াকৈ কাটিছে। ৰবা, মই কিবা এটা লৈ আহি আছো। চাও। ইমান চিন্তা কিয় কৰিছ? ভাল হৈ যাব নহয়। মই আছো নহয়, চাও, মোক দিয়া। আজিৰ পৰা যদি তোমাৰ হাতত কটাৰি লোৱা দেখো, চাবা কিন্তু। এইবোৰ কৰি কৰিয়ে মই বুঢ়ী হলোহি। মই সৰু ছোৱালী হৈ থকা নাই নহয়। মই তোমাৰ দুখ চাই থাকিব নোৱাৰো আই।
মই ঘৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব তেতিয়া কোনেও মোক সন্দেহ নকৰিব এনেও মই কন্দা কটাবোৰ একেবাৰে সহ্য কৰিব নোৱাৰো কি হ'ল নুপুৰে মোক কেতিয়াও বুজি নাপাব নেকি মা তাই উভতি আহিছেহে মাত্ৰ তাইক সময় দিয়ে সময়ে বুজাব রঞ্জন নুপুরে উপাদেশন মজিয়াত শুনাচোন এইখিনি সময়ত মই ঘৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব তেতিয়া কোনেও মোক সন্দেহ নকৰিব এনেও মই কন্দা কটাবোৰ একেবাৰে সহ্য কৰিব নোৱাৰো নুপুৰ মায়ে কৈছে তোমাৰ হেনো গা বেয়া মোক কিয় কোৱা নাই এয়া চোৱা গাখীৰো খোৱা নাই তুমি এনেকৈ নোখোৱাৰ বাবে দুৰ্বল হৈছা খোৱা একমাত্ৰ সন্তানটোৰ বাবে আপুনি চিন্তা নকৰিব মই সন্তানটোক একো হ'বলৈ নিদিওঁ ভালকৈ জন্ম দি আপোনাৰ হাতত কটাই দিম আপোনাকতো মোৰ কোনো প্ৰয়োজন নাই এই সন্তানটোৰহে প্ৰয়োজন কি হ'ল নুপুৰে মোক কেতিয়াও বুজি নাপাব নেকি মা তাই উভতি আহিছেহে মাত্ৰ তাইক সময় দিয়ে সময়ে বুজাব তাইক নুপুৰে কি কৈছে জানা মা মোৰ তাইৰ প্ৰতি মৰম কেৱল গৰ্ভত থকা সন্তানটোৰ বাবে তই জান নুপুৰৰ মনত এতিয়াও তোৰ প্ৰতি মৰম আছে মই তাইৰ চকুত সেই মৰম দেখিছো নুপুৰে যে তোক এনে কথা কৈছে এইবোৰ তাইৰ খং নহয় এয়া তোৰ প্ৰতি থকা তাইৰ অভিমানহে আৰু মানুহে অভিমান কাক কৰে যাক আটাইতকৈ বেছি ভাল পায় মই মোৰ আগৰ নুপুৰজনীক ঘূৰাই পাব বিচাৰো মা নিশ্চয় পাৰিবি মাত্ৰ তই তাইৰ বিশ্বাস ৰাখ তাইক সন্মান দে মৰম দে তাইৰ জীৱনত সেই অভিমন্যুজন হৈ দেখা যিজনক ভাল পায় তাই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিল তাৰ মানে আপুনি পৰাজয় স্বীকাৰ কৰিছে